ব্লগৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু সেইদিনা ভিডিঅ' কৰিলোঁ কিন্তু কি হ'ব শ্বেয়াৰ কৰিব লওঁতে মোৰ ফোনৰ কিবা এটা হ'ল ভিডিঅ'খিনি ডিলিট হৈ গ'ল সেইকাৰণে দিব নোৱাৰিলোঁ তো আজি দেওবাৰ আৰু দেওবাৰে ভাবিছোঁ ব্লগটো আৰম্ভ কৰোঁ আৰু আজি আমাৰ ঘৰত আহিব আলহী মানে মোৰ ঘৰৰ মানুহ আহিব গতিকে ৰাতিপুৱা কিমান মানে কি কৰোঁ নকৰোঁ তেনেকুৱা লাগি আছে আৰু এতিয়ালৈকে আহিয়ে পোৱা নাই সেইকাৰণে খঙো উঠিছে ন ঘৰৰ মানুহক লগ পাবলৈ বহুত মানে এক্সাইটেড হৈ থাকোঁ আৰু এতিয়া আমাৰ এফালে বতৰ বহুত বেছি বেয়া মানে বৰষুণ কাৰেণ্ট নাই পানীও শেষ হওঁ অৱস্থাত আছে গতিকে ভিডিঅ'টো ইয়াতে আৰম্ভ কৰি দিলোঁ ভিডিঅ'টো যদি চাই ভাল লাইক কৰিব আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক এতিয়া আমি আজি কি কৰোঁ দেখুৱাম বাকী আৰু বহুত দেখাবলগীয়া বস্তু আছে মই লাহে লাহে দেখাই থাকিম কিছে জানে আজিলৈকে মোৰ টেবুলখনত ডাইনিংখনত কোনো ভাত খোৱা হোৱা নাই প্ৰথম বাহি বিয়াৰ দিনা আমি দুটাই ভাত খাইছিলোঁ বাৰু তাৰপিছত পৰা আলহী বুলিয়ে ক'লে ভাত খোৱা হোৱা নাই সেইকাৰণে মই ভাবিলোঁ আজি ডাইনিঙতে ভাতটো খাওঁ আৰু লগতে এইখিনি দেখিছেনে মই ওলাই থৈছোঁ বস্তুবোৰ ওলোৱাই নহয় আলহী নাহিলে উলিওৱা নহয় এতিয়া ভাবিছোঁ আলহী আহোঁতে অকণমান সুবিধা লৈছোঁ আৰু এইখিনি উলিয়াই পেলাই আজি ইউজ কৰিম গতিকে ভিডিঅ' চাই থাকক আৰু গুড মৰ্ণিং আজি সোমবাৰ মই ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ কালি মানে দেওবাৰে মোৰ ঘৰৰ মানুহ আহিব বুলি কৈছিলোঁ যে অহাটো দেৰি কৰিলে আৰু কালি কি হ'ল আমাৰ ইয়াতে কাৰেণ্ট বেয়া হৈ আছিলে সেইকাৰণে ব্লগ কৰিব পৰা নহ'লে আলহী ধেৰ হ'ল তো সেইবিলাক কৰি থৈ গ'ল ফোনটোও অফ হৈ থাকিলে সেইকাৰণে কৰিব নোৱাৰিলোঁ গতিকে আজি ভাবিছোঁ আজি ষ্টাৰ্ট কৰি দিওঁ ৰাতিপুৱাৰ পৰা আৰু এতিয়া ওলাইছোঁ মন্দিৰলৈ কেলৈ যাম এই কথাটো অকণমান দেখিম এয়া মন্দিৰলৈ আহিছোঁ আৰু কি হয় ইয়াতে সদায় মানুহ নাথাকে দেই এয়া বন্ধ হৈ আছে গতিকে মই নিজে যোগাৰটো কৰি ল'ব লাগিব এয়া আচলতে আমাৰ ঘৰৰ ওচৰৰে মন্দিৰ চাকি কোনোবাই জ্বলাই দি থৈ গৈছে ইমান ধুনীয়াকৈ আৰ্ট কৰিছে আমাৰ ওচৰৰে ভাইটি এটা আৰু এয়া তেনেকৈ ইয়াত মানুহ নাথাকে হ'লেও মই এতিয়া নিজে চাকিখন জ্বলাই লওঁ আমাৰ ঘৰৰ ফুলবোৰ চাওকচোন মানে কি হৈছে বৰষুণৰ কাৰণে একদম ফুলবোৰ বেয়া হৈ গ'ল এইবোৰ পাতবোৰ কিহবাই খাইছে সেইটো ফুটা হৈ গৈছে আৰু বাকী এইবোৰ একদম শুকাই গ'ল কিবা ধৰণৰ হৈ গ'ল আৰু এই ফুলটো দেখিছেনে এইটো বিছা নিচিনা ফুল এটা হয় মই দেখি পেলাই প্ৰথমতে বৰ ভয় খাইছিলোঁ মই এইটো কি ফুল আৰু এইজোপাও কি নাজানো কিন্তু শুকাই গৈছে আৰু এইটো এটা ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন কালাৰটো ইমান ধুনীয়া নামবোৰ মই নাজানো দেই কিন্তু মায়ে এইবিলাক ফুলবোৰ মানে বৰ ধুনীয়াকৈ ৰাখে তেনেকৈ এজোপা চাওক এইজোপা ইমান ধুনীয়াকৈ ফুলবোৰ কি কালাৰ মানে পিংক কালাৰত ওলাইছে কলিবোৰ ফুলটো কেনেকুৱা হয় নাজানো ফুলিলে গম পাম এজোপা কি ফুল নাজানো মায়ে লগাইহে থৈছে এই মলাই বাতিটোত কিবা ডাঙৰ হ'লে গম পাম কেনেকুৱা হয় কি হয় এটা আছে এইটো একোৰেই মই নাম নাজানো আৰু এইবোৰ হৈছে গোলাপ যিখিনি গোলাপ আমাৰ মানে এই বৰষুণৰ কাৰণে বহুত বেয়া হৈ গৈছে দেখিছে এইবোৰ ইমান ধুনীয়া গোলাপবোৰ কেনেকুৱা হৈ গৈছে বৰষুণত চাওক বেয়া লাগি যায়গৈ এয়া কিন্তু এইকেইপা এতিয়া নতুনকৈ ফুলিছে ইমান ধুনীয়া কালাৰবোৰ ব্লাৰ হৈ গৈছে এইখিনি চাওক এইটো এটা ফুল এইটো ইমান ধুনীয়া হৈছে আহিছিলে এইটো আৰু এটা আছে পিংক এইটো পিংক কালাৰ চাওক পিংক কালাৰত আছে এই এটালত ফুলিছে মায়ে চব ঘৰৰ চাইডে ফুলবোৰ লগাই দিছে ইয়াত আছে এতিয়া ব্লাৰ হৈ গৈছে সেয়া মানে আমাৰ ঘৰত ফুলেই ফুল হৈ আছে এতিয়া আৰু এল'ভেৰা গছজোপা চাওক ইমান ডাঙৰ পাত হৈছে সেইখিনি কাপ চাহ চাওকচোন ইমান ধুনীয়াকৈ বনাই দিছে আমাৰ দাদাই মানে কেতিয়াবা চাহ বনায় যে তেতিয়া বৰ ধুনীয়া চাহ বনায় নিজলৈ খাবলৈ বনালে কেতিয়াবা মোকো খুৱায় আৰু এয়া কালাৰ দেখিছে নেকি ইমান ধুনীয়া চাহ বনায় গতিকে মাজে মাজে আমি ধুনীয়া চাহ খাব পাই থাকোঁ চাহকাপ খাই লওঁ গুড ইভিনিং আৰু এতিয়া বাজিছে 7:30 আৰু মই আজি ৰাতিপুৱা মন্দিৰ গৈছিলোঁ তো কাৰণটোতো মই আপোনালোকক কোৱাই নাই
গতিকে এতিয়া কাৰণটো কওঁ আজি 4-5 দিনমানৰ আগৰ কথা মই নামঘৰ দুজনে গৈছিলোঁ তাৰপৰা নামঘৰৰ পৰা আহি পেলাই 11:30মান বাজিছে তেতিয়া মই এই গ্লাছখন যে দেখিছে ইয়াৰ ফ্ৰণ্টতে মানে এনেই কিবা এটা হেৰি কৰি আছিলোঁ আৰু নাচি আছিলোঁ বা কিবা এটা কৰি আছিলোঁ পাহৰিছোঁ তাৰপৰা এই বিচনাখন দেখিছেনে মই এতিয়া কাপোৰ চাপোৰ ধেই পেলাই থৈছোঁ কিন্তু মানস দেউতা আৰু মা মানে ৰৈ আছিলে ভাত খাব যাম আৰু তেনেকুৱা তো এই জেগাখনত এই জেগাখনত কিবা বস্তু এটা পৰি আছে দেই তিনিটা চকৰ টাইপত মই ভাবিছোঁ আমাৰ ঘৰত কেৰম বৰ্ডৰ গোটেইটো কোনে থ'লে ভাবিছোঁ তেনেকুৱা লাগিছে দেখা তাৰপৰা এনেকৈ মই দাঙি চাব লওঁতে একদম গাটো লৰাই দিছে নহয় তেতিয়াহে মই ভাবিছোঁ মানে সেইডাল যে দীঘল আছিলে গতিকে বহুত বেছি ভয় খালোঁ চিঞৰি দিছোঁ মানে তো মই এটা ভিডিঅ' কৰি ৰাখিছিলোঁ ভিডিঅ'টো মই ইয়াতে মানে ক্লিপটো লগাই দিম আপোনালোকে তেতিয়া চাব পাৰিব আৰু সেইটো কাৰণে মই আজি ৰাতিপুৱা মন্দিৰ গ'লোঁ মন্দিৰ মানে চাকি গছ দি আহিলোঁ লগত আমাৰ ইয়াতে বাৰীবোৰ বহুত ডাঙৰ ডাঙৰ হয় ন গতিকে তেনেকুৱা আমি দেখিয়ে থাকোঁ মানে মাহঁতে বা দেউতাহঁতে কৈছে কি চোতালত হওক বা ভঁৰালত হওক তেনেকুৱা হয় কিন্তু ভিতৰত সোমোৱাটো মানে অকণমান হেৰি হয় ভয় লগা মানে সেইটো কাৰণে ভাবিলোঁ চাকি গছ দি আহোঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কথাটো সৰুৱে হওক বা ডাঙৰেই হওক আচৰিত ভয় লাগে আৰু ভিডিঅ'টো চাই থাকক এতিয়া গৈছিলোঁ ফুৰিবলৈ মানছে মই ফুৰিব গৈছিলোঁ আৰু এতিয়া সেই কাপোৰ মই সলোৱাই নাই ঘড়ী পিন্ধি আছোঁ এতিয়া মই শ্বেয়াৰ কৰিব লৈছোঁ এটা পকৰি ৰেচিপি আপোনালোকৰ লগত আৰু এয়া মই বনাইছোঁ প্ৰসাদ দি পেলাই এয়া প্ৰসাদখিনি মিক্সিত দি ল'লোঁ তাৰপিছত বেচন আৰু অলপমান পিঁয়াজ কাটি পেলাই সেনেকৈ এনেদৰে মিক্স কৰি ল'লোঁ আৰু লগতে তাতে মই দি দিছোঁ অকণমান বেকিং ছ'ডা আৰু অকণমান বেকিং পাউডাৰ লগতে সোৱাদ অনুসৰি নিমখ আৰু এনেদৰে মিক্স কৰি এয়া হৈ গ'ল আমাৰ পকৰি আবেলি কিবা এটা খাবলৈ মন গ'লে হয়তো যোগাৰ নাথাকিবও পাৰে সেই যি বস্তু পাওঁ আমি তাকেই বনাই পেলাওঁ গতিকে হৈ গ'ল খাইতো আমি ভাল পালোঁ হয়তো আপোনালোকেও খাইছে চাগে তেনেদৰে আৰু যদিও নাই খোৱা এবাৰ ট্ৰাই কৰিব খাই ভাল লাগে প্ৰসাদবোৰ এনেই লোকচান হোৱাতকৈ যদি আমি এনেকৈয়ে খাওঁ কিছুমান দালি বনায়ো খায় গতিকে ট্ৰাই কৰিব পাৰে আৰু মই যে কৈছিলোঁ আমি ফুৰিব গৈছিলোঁ বুলি আৰু এয়া মোক বাগানৰ মাজে মাজে লৈ গৈছিলে অহাত বাগান আচলতে অহাত বাগান আমাৰ ঘৰৰ পৰা এই বাগানেদি গ'লে আমি ডাইৰেক্ট সাৰমতি ওলাব পাৰোঁ গতিকে আজি প্ৰথম লৈ গৈছিল আৰু মোৰ ইমানেই ভাল লাগিলে গৈ তাতে গ'লোঁ আবেলি সময়ৰ কাৰণে বেছি ভাল লাগিলে গতিকে মই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু আপোনালোককো দেখুৱালোঁ আৰু আজিতো এনেই গৈছিলোঁ কিন্তু এদিন অকল ফুৰিবলৈ যাম ইয়াতে চাওকচোন ইমান ধুনীয়া ইমান ডাঙৰ বাগানখন মই ভবাই নাছিলোঁ এনেকুৱা ওচৰতে আছে বুলি তে আমাৰ এজনে ক'লে যে ফটো মাৰিবা নেকি মইতো ভালেই পাওঁ আৰু ফটো মাৰিবলৈ পালে গতিকে ফটোকেইখন আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব